ইতিহাস প্ৰসিদ্ধ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল হ'ল কাৰেংঘৰ। অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰাসাদক বুজায়। আজি আমি ইতিহাস প্ৰসিদ্ধ কাৰেংঘৰ চাবলৈ আহিছোঁ। শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ দূৰত গড়গাঁৱত অৱস্থিত এই কাৰেংঘৰ 1540 চনত স্বৰ্গদেউ শুক্লাংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। দুৱাৰকেইখনক সিংহদুৱাৰ বুলি কোৱা হয়। এই ৰাজপ্ৰাসাদৰ তলৰ মহলাৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ আহিব পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ পথ আছিল। বৰ্তমান সেইটো বন্ধ কৰি ৰখা হৈছে। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি 4 হাতকৈ। এটা আটক ধুনীয়া গড়গাঁৱৰ এই কাৰেংঘৰ। এই কাৰেংঘৰ আমাৰ ঐতিহ্যৰ প্ৰতীক। ইমান সুন্দৰ মজবুত কাৰুকাৰ্যৰে খোদিত কাৰেংঘৰ চাবলৈ আপোনালোকে নিশ্চয় এদিন হ'লেও আহিব।